ৰতক পইচা লাগে ৰতক বিয়া কৰাম ৰ গোটেইকেইটাক লৈ যাম ৰ মই হেল্ল' এতিয়া একদম মুখে চুখে হোলী খেলি কোনোবা সৰু সৰু ছোৱালীকেইটা মানে লগাই দিছে এতিয়া আমি হোলী খেলিব যাম একদম বাইকত আমাৰ লগকেইটা আহি আছে আমি গোটেইকেইটা ৰেডি হৈ আছোঁ কেমেৰামেনো ৰেডি এতিয়া ধুনীয়াকৈ মাস্ক চাস্ক আনি লৈছোঁ মাস্ক চাস্ক পিন্ধি লওঁ এতিয়া ধুনীয়া এটা ব্লগ হ'বলৈ যাই আছে আপোনালোকে ভিডিঅ'টো নিশ্চয় চাই থাকিব আৰু বেলেগ বেলেগ জেগাত যাম আমি এতিয়া আপি চাম তামাম ফুৰিম ধুনীয়া ব্লগ এটা হ'ব যাই আছে আপোনালোকে চাব ভিডিঅ'টো এয়া আমি আহি পালোঁ এতিয়া দৌলগোবিন্দ মন্দিৰ তো দেখিছে আপোনালোকে ধুনীয়াকৈ একদম ফুলেৰে মালাৰে ধুনীয়াকৈ সজালে যে ধুনীয়া এটা পৰিৱেশ হৈ আছে তো মই অলপ বেলেগ ধৰণৰ আহিলোঁ একদম বেলেগ ধৰণৰ মাস্ক চাস্ক মাৰি একদম জোকাৰ হৈছোঁ এতিয়া মন্দিৰৰ ভিতৰত সোমাম মানুহবিলাকে কেনেকুৱা ৰিয়েকশ্যন দিয়ে আমি চাম চ' ইয়াতে দেখিলে আমি মন্দিৰৰ এটা গেটত আমি গেটত গোটেই এই দেখিছে মোক এইটো একদম আনকমন হৈ আছোঁ মই মুখে চুখে একদম ভূত কোনো চবে মুখে চাই আছে আৰু বাইদেউ মুখো চেচিয়াই আৰু ছোৱালীকেইটাও মুখা চেচি আৰু বাইদেউ ঘূৰি ঘূৰি চাই আছে দেখিছে না মোক চ' এতিয়া মই পূৰা আনকমন ৰূপ লৈ একদম নৰকাসুৰ অহা দিছোঁ মন্দিৰটো দেখিছে আপোনালোকে বহুত মানুহ আহি আছে মানুহ মানে বহুত আহিও আছে যায়ো আছে ধুনীয়া এটা পৰিৱেশ আছে এই মই আহি গ'লোঁ চ' গাড়ী এতিয়া আমি যাই আছোঁ মন্দিৰৰ ভিতৰত চ' মানুহবিলাকে চাই আছে আমাক এই যোগ ভিতৰত যোগ এই দাদা ক'ত আহিলে মোৰ কেমেৰাত দাদাকো গুচি গ'ল বাইদেউ অলপ চাই দিবচোন আৰু বাইদেউহঁতে মোক চাচি আহি কি বুলি ভাবিছি বা মোক তো লাজু লাগছে অলপ কিন্তু উপায় নাই এইটো আমাৰ লগ ই হানচাম হৈছে একদম মোকে বেয়া দেখাকৈ আছোঁ ই হোলী খেলিম বুলি অহা নাই ই একদম আপি চাম বুলি আহিছে এয়া দেখিছে আৰু আমাৰ এইটো এক্টৰ বাইদেউহাত মোকাই চাই আছে দিয়া চাহ বাইদেউহাত উপায় নাই আৰু লাষ্ট মোৰ লগা নাই বেছি মাস্ক চাক মাৰা আছোঁ ন মোৰ মুখখন দেখা নাই আমাৰ আৰু কেমেৰা আগে আহি থাকে দেখি চাই আছে ধুনীয়াকৈ চবে মোৰ ফালে চাই আছে মোক আচৰিত ধৰণত দেখা হৈছে একদম ফানি মোবাইল হৈছে চবে মোকে চাই আছে চবে মোক দেখি চাই আছে মাস্ক পিন্ধি আহিছে একদম চবে দেখছি না যোনটো আগবাঢ়ি মোক মানুহ বহুত আছে ইয়াতে খাৱা এটা লৈ কিনে আমি গাঁৱলৈ ফুৰিব যাম বহুত লাইন আমি খাৱা এটা ল'ম ইয়াতে খাৱা এটা লৈ কিনে ধুনীয়াকৈ যাম আমি তাৰপিছত এটা গাঁৱতে বহুত থাকি আছে আমি ব্লগ এটা ধুনীয়া ব্লগ এটা বনাব যাই আছোঁ এটা আহি পালোঁ মন্দিৰটোত প্ৰত্যেক বছৰে এটা অহা যায় যিহেতু মই অলপ বেলেগ ৰূপত দিছোঁ এইবাৰ বেটা মাতিছে এদিগত মানুহবিলাকে মোক চাই থাকে বেলেগ ধৰণৰ ৰূপত আহিছোঁ চব মানুহবিলাকক মনে চাই আছে চাই যাব দেখিছে এতিয়া একবাৰ মন্দিৰটো একদম সৰু ধুনীয়া গোসানীগিলাক আছে গোসানীগিলাকো চাওঁ এই দাদা অলপমান ছাইডটো দিব বাইদেউ মোৰ দিকে চাই আছে দে উপায় নাই আৰু সোধা নহৈছোঁ আৰু চাবই মানুহে লাজো লাগছি একো নাই দে লাজ কৰি লাভ নাই বাইদেউ অলপ ছাইড দেও একদম মাজেদি যাই আছোঁ আমি একদম চবে পাব্লিক ৰিয়েকশ্যন চাওঁ আৰু আপোনালোকৰ চবে মোকে যাই আছে মোৰ পিছে আহি আছে তোৰহে লাজ লাগবই তই আহিছ ন মোৰ পিছে কেমেৰা ভালকৈ ধৰিতা ধুনীয়াকৈ দেখছি না একদম মন্দিৰৰ ভিতৰত যাই আছোঁ মানে লাইনটো আমি ভাঙি যোৱাৰ নিচিনা হৈছে লাইন বহুত তাৰমানে ভক্ত বহুত মানুহ বহুত ৰখি আছে বাইদেউ অলপমান চাইড যাব দিয়ক মোৰ কি মানুহবিলাকক পাগলৰ নিচিনা পাগল বুলি আছে মোক ঘৰে মানি উন্নয়ন এটা কৰি আছোঁ আৰু হেৰি কৰি আছোঁ ভিডিঅ'টো চালে নিশ্চয় লাইক এটা কৰি দিব
এই মন্দিৰটো ঘূৰি ল'লোঁ বাইদেউ মোক পাগলা বুলি ভাবিছে বাইদেউ উপায় নাই ইউটিউবাৰ হ'বাক লাগি এইবিলাক কৰিবই লাগিব পাগলা নিচিনা গোটেই ঘূৰি আছোঁ মন্দিৰটোত মই পাগলামি কৰা নিচিনা হ'ল অলপমান পাব্লিক ৰিয়েকশ্যন সুধিও চাইছে বৰ বেয়াকৈ এই মাইনা চেল্ফিত মোক উঠোঁ কালি মই আহি গ'লোঁ এতিয়া দেখছি না মোক লাজু লাগছি কিন্তু উপায় নাই পাব্লিক ৰিয়েকশ্যন বাইদেউ নাচে দিয়া নাকে লাজ লাগে মোক এত বহি লাগে তাৰমানে মই দেখি চাইছি পেণ্টটো খুলি দিম পেণ্টটো খুলি দিম এতিয়া আহি পালোঁ এতিয়া আমি যাই আছোঁ গাঁৱকে এতিয়া দেখিছে নাই এই বহাই এতিয়া বাঁহ বান্ধি থৈ দিছোঁ চবকে পইচা লাগে জেগাই জেগাই টোল গেট খুলিছে ইয়াতে আকৌ বাচ্চা বাচ্চা উঠছি চবতকৈ বদমাছে মাকগীতে পইচা তুলিব দিয়ে বেৰিকেড দিলে বেৰিকেড চাইডে এই বাদল ভাই ভাঙবই বাদল কোনো মাতা দেই এত আকৌ পখিলাকেইটা ধৰিলে এই আমাক যাবা দিয়ে তহঁতে যাবা দিয়ে কি লাগে পইচা নাই গোটেইকেইটা বেকাৰ ছোৱালী এই তোৰ পইচা লাগে না খানা খাব আমাক মাতবি না হেল্ল' গাইজ আমি হোলী চলি খেলি আহি একদম ৰাস্তাত একদম মাজত বহি আছোঁ ইয়াৰ দেখিছেনে কুকুৰ চুকুৰ গোটাই আছে গোটেই সবা একদম বহি আছোঁ কিছু আমি হোলী খেলিব গ'লোঁ মানে হোলী খেলা নহয় আমি ৰাস্তা গোটেইকেইটা বাইক লৈ লগৰ গোটেইকেইটা আমি ফুৰিব গৈছিলোঁ তো পানী চানী বোকা চকা বহুত মাৰিছে তো সেইকাৰণে আমি মোবাইলটো উলিয়াব পাৰিছোঁ কিছুমান শ্বট আমি দেখাব পৰা নাই কাৰণ আমাৰ যিটো গ্ৰুপ পোৱা নাই নতুন চেনেল সৰু সৰু মোবাইলটো ভিডিঅ' শ্বুট কৰি থাকোঁ চ' মোবাইলটো পানী চানী পৰি গ'লে আমাৰ সেই ভিডিঅ' বনাও আমাৰ গোটেই বন্ধ হৈ যাব চ' আপোনালোকে যদি কিবা অলপ হ'লেও আমাৰ ভিডিঅ'টো ভাল পায় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো যাতে লাইক এটা কৰি দিব চ' শেষত গুড বাই